সকলোকে মোৰ ইউটিউব চেনেল মনটো আছামলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ নগাঁৱৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত থকা জাগিৰোডৰ নিচেই কাষৰ এখন ধুনীয়া পাৰ্ক, যাৰ নাম হৈছে নিজৰাপাৰ্ক। ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। এটা কথা ক'ব পাহৰিছিলোঁৱেই, ইয়াৰ ভিতৰত সোমাবলৈ টিকটটো কিন্তু কৰিবই লাগিব। বেছি বাৰু নহয়, মাত্ৰ 20 টকাৰ টিকট কাটি এটা সুন্দৰ পৰিৱেশৰ উপভোগ কৰিব পাৰিব। ভিতৰলৈ সোমায়ে শুনিব পাৰিব পাৰ্কখনৰ বিভিন্ন জেগাত লগাই থোৱা সুমধুৰ পুৰণি গীতবোৰ শুনি শুনি যদি ফেমিলিৰ লগত আহে কোনো কথাই নাই। সৰু ল'ৰা ছোৱালীৰ বাবে এখন চিলড্ৰেন পাৰ্কো আছে আৰু বিভিন্ন ধৰণৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা খেলৰ সামগ্ৰীবোৰ আছিল। ভাবিছিলোঁ আমিও মনে মনে কোনেও নেদেখাকৈ বহি চাম, কিন্তু কি হ'ব, তাত প্ৰত্যেকটো বস্তুতে বয়স কিমান হ'ব লাগিব, ৱেইট কিমান হ'ব লাগিব, সকলোবোৰ কথা উল্লেখ আছিল। পাৰ্কখনৰ বাওঁফালৰ ৰাস্তাটোদি গ'লে দেখা হ'ব দুটা ঘৰিয়ালে মুখ মেলি ৰৈ আছিল। মই দেখি থমকি ৰ'লোঁ, পিছতহে গম পালোঁ ৰিয়েল নহয় বুলি। আৰু সৰুটো দেখিছেই নহয় নিজৰাটো, এনেকৈ ইয়াত দুটা সৰু বৰ নিজৰা আছে আৰু নিজৰাটোৰ পাৰত পাৰ্কখন থকাৰ বাবেই চাগে এই পাৰ্কখনৰ নাম নিজৰাপাৰ্ক হ'ল। আৰু যদি আগৰ ভিডিঅ'বোৰ চাইছে সকলোৱেচোন জানেই মই ৱাটাৰফলবোৰ চাই বহুত বেছি ভাল পাওঁ। চ' সেইবাবে ৰ'বই নোৱাৰিলোঁ, ৱাটাৰফলটোৰ লগত ফটো উঠি ব্যস্ত হৈ পৰিলোঁ। আৰু পাৰ্কখনৰ সোঁ চাইডে আহিলে দেখা হ'ব এটা সৰু নিজৰা। বহুত মানুহে ফটো উঠি আছিল। লাজে লাগে দিয়কচোন পাব্লিক প্লেচত কেমেৰাৰ সন্মুখত কথা ক'বলৈ। চ' তালৈ যোৱাই নহ'ল। নিজৰাপাৰ্কৰ ভিতৰ ভাগৰ এটা সুন্দৰ দৃশ্য চাওকচোন, উপভোগ কৰক। এই গুফাটোৰ মাজেৰে আহি আহি নিজৰাপাৰ্কৰ ভিতৰখন বৰ সুন্দৰ এটা পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। ভিতৰ ভাগৰ দৃশ্য কোনো নথকাৰ সুযোগ লৈ সৰু ল'ৰা ছোৱালীৰ দৰে আমিও এইটো কি বুলি কয় মই নাজানো, কিন্তু উঠি খুব এনজয় কৰিলোঁ। যদি এই খেলটোৰ নাম কোনোবাই জানে মোক কমেণ্ট কৰি জনাবচোন। বাঘকেইটা দেখি ভয় নাখাব, এইকেইটা ৰিয়েল নহয়। নিজৰাটো পাৰত বাঘকেইটা যেনেকৈহে বনাই ৰাখিছে যেন বাঘকেইটাই জংঘলৰ পৰা পানী খাবলৈহে ওলাই আহিছে। যদি আমাক দেখি আপোনালোকেও এটি সুন্দৰ পৰিৱেশৰ মাজত আপোনাৰ প্ৰেমিকা বা পৰিয়ালৰ লগত দিনটো উপভোগ কৰিব বিচাৰে, তেনেহ'লে ইয়ালৈ নিশ্চয় আহিব পাৰে। যিহেতু পাৰ্কৰ ভিতৰত বাহিৰৰ কোনো খোৱা সামগ্ৰী নিব নোৱাৰি, সেইবাবে আহি পালোঁ জাগিৰোডৰ কাষতে থকা এখন ধুনীয়া ৰিজৰ্ট। ৰিজৰ্টখনত সোমাই তাৰ পৰিৱেশটো দেখি মনটো মুগ্ধ হৈ পৰিল। আপোনালোকে চাওকচোন, ইমান সুন্দৰকৈ সজাইছিল, চালে চকু থৰ হৈ যাব। আমি সকলোবোৰ মিলি তাৰ ভাত সাজৰ সোৱাদ ল'লোঁ আৰু খুব সুন্দৰভাৱে সকলোবোৰ আইটেম বনাইছিল। আপোনালোকেও যদি এই ভাত সাজৰ সোৱাদ ল'ব বিচাৰে তেনেহ'লে নিশ্চয় আহিব পাৰে। ভিডিঅ'টো চাই কেনে লাগিল জনাব। যদি ভাল পালে তেনেহ'লে মোৰ নেক্সট ব্লগটো চাবলৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিবলৈ নাপাহৰিব কিন্তু। বাই।